গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মোৰো ভাল আৰু বেয়াৰ মাজত চলি আছো আৰু ভাবিলো ৰাতিপুৱা মানে দেৰি হ'ল বাৰু 12টা বাজিলে তথাপিতো ভাবিলো ভিডিও এটা বনাই দিও আৰু যেহেতু এইকেইটা দিন মানে ইফালে অলপ ঘূৰি আছিলো গাটো বহুত বেয়া হৈছিল আৰু আজি ভাল পাইছো বাৰু যেহেতু যিমান যি হ'লেও নিজৰ বিছনাখনত খোৱাৰ দৰে হ'ব নোৱাৰে যেহেতু গাটো বেয়া হৈছিল তথাপিতো কালি শিৱৰাত্ৰি গ'ল বাৰু আপোনালোকক এনে অলপমান কিবা দেখুৱাইছিলো তাৰ পিছত আৰু ভাবিলো কি ভিডিও এটা বনাই আপোনালোকক যেহেতু মই পাৰ্সোনেল ভিডিও সদায় আপলোড কৰি আছো ডেইলি ভিডিও আজি ভাবিলো ভিডিও এটা বনাই দিও আৰু মই বনাই আছো দুপৰীয়াৰ কাৰণে ভাত যেহেতু পুৱা ভাত খোৱা নাই এবাৰে খাম আৰু যেহেতু ঘৰৰে মুৰ্গী আছিল এটা মাৰি দিলো আজি বনাই আছো চিকেন বনাই আছো তাৰ পিছত ভাত হৈছে বাৰু হৈ গ'ল ভাত তাৰ পিছত আৰু ভাবিলো ভিডিও এটা বনাও আৰু আপোনালোককো মাংস বনাইছো দুপৰীয়াৰ কাৰণে আমাৰ কি খাম সেইখিনিকে অলপ দেখুৱাম বুলি ভিডিওটো আৰম্ভ কৰিছো আৰু মোৰ ভিডিওটো যদি ভাল লাগে ভিডিওটো চাই লাষ্ট মানে লাইক এটা কৰি দিবলৈ একদম নাপাহৰিব আৰু বেলটো বজাই ৰাখিব কাৰণ মই যেতিয়া ভিডিও আপলোড কৰিম নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পাব তেন্তে বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো আমাৰ বেটা আজি ঘৰতে আছে একদম আৰু মই ঘৰতে আছো যেহেতু একো বিশেষ কৰা নাই আৰু এই ফটো কালি লোৱা আছিল মই পাহৰি গলো মানে ফটো ল'বৰ কাৰণে পাহৰা মানে কি আৰু কামতে ব্যস্ত আছো যেহেতু ৰাতিপুৱা মিষ্টাৰে অলপ বাছা কিবা কাটিলে আৰু জাগা মানে খাৰি আছো আৰু বনাই আছো মই চিকেন কালাৰ মানে কি হৈছে মাংস চিকেন একে বস্তু মানে কি হৈছে চিকেন দিবলে যেহেতু টেঙা চৰবত এতিয়া নাখায় গৰমৰ দিন পৰাই নাই আমাৰ বেটাক লাগা হ'ল টেঙাৰ চৰবত মানে নেমু টেঙা চৰবত মানে গৰমৰ দিন যেহেতু পৰাই নাই আৰু গৰম আছেই তেতিয়া খাই মানুহে আৰু এতিয়া হি লাগে চিকেন আৰু মই আসলতে চৰবত এইবিলাক নিজেও নাখাওঁ আৰু মই যোগাৰ কৰি দিবৰ কাৰণে বহুত টান পাওঁ দেউতা আহিব তোমাক যোগাৰ কৰি দিব খাইবা তোমাক মই কৈছিলো বাবা মটৰত পানী ভৰাই থৈছো তাতে তুমি হাত ভৰি ধুই আহা তুমি কথা শুনা নাই মোক ফিল্টাৰৰ পানীখিনি দি থৈ দিওঁ সি সদায় পেলাই পানীখিনি নোহোৱা কৰি থৈ দিয়ে সেইটো এটা ৰাগ উঠি থাকে আৰু কালি যেহেতু শিৱৰাত্ৰি পূজা গ'ল শিৱৰাত্ৰি পূজাৰ অলপমান কিছু দেখুৱাইছিলো আপোনালোকক যোৱাৰ ভিডিওটো মানে মন্দিৰলৈ যোৱা আৰু মন্দিৰত যেহেতু অলপ মানে হেৰি কৰি থাকিলো কিবা মানে নাম চাম শুনিলো কিবা কৰিলো যেহেতু আইটিসকলে নাম ধৰিছিলে আৰু সেইটো কাৰণে অলপ ব্যস্ত থাকিলো আৰু আপোনালোকক মই ভিডিও বনাই দেখুৱাব নোৱাৰিলো আৰু যেহেতু কৈছিলো চকত আৰু এটা শিৱ মন্দিৰ আছে তাতে যাম ভাবিছিলো কিন্তু যাব নোৱাৰিলো কাৰণ মোৰ কালি গাটো আসলতে বহুত বেয়া আছিল আৰু সেই আৰু একো নাই আৰু দুপৰীয়াৰ কাৰণে এবাৰে ভাত খাম আজি নহয় প্ৰায় মই এবাৰে ভাত খাওঁ আৰু যেহেতু বেটাৰ স্কুল নাই আৰু স্কুল থাকিলে পুৱাই ভাত বনাই ৰেডি হৈ মই তাক স্কুলত লৈ যাওঁ আৰু ৰিজাল্ট দিয়ালৈকে স্কুল বন্ধ বেটা দেউতাই ফোন মই গম নাপাওঁ নিচিনে নিয়া নাই আৰু কি ক'ম ৰ'দ দিছে কিন্তু বহুত ধুনীয়া ৰ'দ দিছে আৰু ৰাতিপুৱা কাপোৰ চাপোৰ অলপ আজি কালিতো একদম বহুত কাপোৰ ধুইছিলোঁ আৰু ৰাতি মোৰ একদম হাত ভৰি বিষ উঠি গৈছে আৰু মিষ্টাৰে একদম তেল নহৰু গৰম কৰি মালিচ দি দিছে একদম ভাল পাই গৈছোঁ আৰু সেইকাৰণে হয়তো অলপ সোনকালে সুস্থ হৈ উঠিলোঁ যিহেতু মালিকে মালিচ চালিচ দিলে সেইটো কাৰণে অলপ ভাল পালোঁ নহ'লেবা মোৰ একদম যিটো হৈছিলে একদম কিবা লাগি গৈছিলে একদম গা চা বহুত বেয়া হৈ আছিলে মই ভাবিছিলোঁ কি হ'ল কি নহ'ল আৰু মাংসখিনি হোৱা নাই এনেকৈ উতল আহি আছে আৰু বিশেষ মছলা পাতি দিব নোৱাৰোঁ কাৰণ দিছোঁ অলপ কিবা বিশেষ মছলা দিব নোৱাৰোঁ আঞ্জাত কাৰণ বেটাই যিহেতু খাব নোৱাৰে জ্বালাটো আৰু টেঙা চৰবত দেউতা আহি আছে টেঙা চৰবত তোমাক বনাই দিব ই বোলে টেঙা চৰবত খাই বনাই দিয়া এতিয়া গৰমৰ দিন পৰাই নাই না টেঙা চৰবত লাগাই হ'ল তামোল নাকাটপা বনাই দিব দেউতাই
আৰু ভাবিছিলোঁ কালি মই যেনেকুৱা হৈ আছিল মানে গা চা একদম যিটো আছিলে আৰু আমাৰ মিষ্টাৰে মোক মালিচ দি নেউতলৰ মালিচ দি একদম সুস্থ কৰি দিলে। গাটো আজি যথেষ্ট ভাল পাইছোঁ, মই বহুত ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। বাতিটো আনাচোন, অলপমান জোল খাইছ শুনছা, অলপ বাতিটো আনাচোন, অলপ জোল খাইছ। ভিতৰত একদম আন্ধাৰ, একদম এনেকৈ আগত দিকে এখন খিৰিকী ৰাখিব লাগিছিল, কিন্তু খিৰিকীখন নাৰাখিলে। আচলতে পাকঘৰত আগৰ দিকে এখন খিৰিকী লাগেই, জৰুৰী। গুৱাই বাতিটো আনাচোন, তোমাৰ অলপমান জোল খাই চাবা দেও। আমার হি হরপান দিছে না মানে হেকি নগানে আমা দেছো বাতিটো ইখিনি ফেলে দিবা লাগছে। তুমি নাজানা মাংস না অকমান জোল বাবা চাকি চাছো, মই হেৰি নুমাই দিম তা অলপমান জোল খাইছ। তোমাক বেলেগ বাতিত দিম না, হাল্লা কিয় কৰা হে? তোমাক দিছো বাবা, খাইছে নুমাই দিওঁ, আঞ্জা নুমাই দিওঁ। কি বস্তু আঞ্জা হৈ গ'ল। সেইটো কাৰণে আচলতে অসুবিধা পাওঁ ভিডিঅ' বনাবৰ কাৰণে, কাৰণ কথা কৈ থাকিলে নহয়, মানে কোনফালে কি হয় একদম আঁতৰা আঁতৰি হৈ যায়, সেইটো কাৰণে সেই লাগে। আৰু ভাত চাত বনাই একদম এনেকৈ গেছ চেছ মই পৰিষ্কাৰ কৰি থৈ দিওঁ লগে লগে, কাৰণ পৰিষ্কাৰ কৰি থৈ দিলে ভাল হয়। হৈ গ'ল মোৰ ভাত আঞ্জা, হৈ গ'ল। এতিয়া খাবলৈ ৰেডি, খাম আৰু অলপ লাহে লাহে। নেমু টেঙা অলপ আনবাচো, ভাতৰ লগত খাম দে, খাব ভাল লাগে আচলতে নেমু টেঙা। আচলতে গৰমৰ দিনত দালি মই ৰস নাখাওঁ, এনে টেঙা আনবা কৈছোঁ দেউতাক গাছৰ পৰা। গৰমৰ দিনত দালি চালি বনালে এনেকৈ টেঙাটো মানে কামুৰি খাই ভাল লাগে, বাকলি দি। আৰু মোৰ ভাত আঞ্জা হৈ গ'ল। এতিয়া দেৰি আছে বাৰু খাবৰ কাৰণে, অলপ দেৰিকৈ খাম, যিহেতু অলপ ঠাণ্ডা হ'ব দিছোঁ, নুমাই থ'লোঁ মাত্ৰ, সেইটো কাৰণে। আৰু সেয়ে আছিল আৰু বিশেষ একো নাই। আৰু আজি ভাবিছিলোঁ এবাৰ ওলাই যাম, কিন্তু সময় নহ'ল বাৰু। আজি আৰু শনিবাৰো গৈ লাভ নাই, যিহেতু একো নাই, যিহেতু সোমবাৰে যাম বুলি ভাবি আছোঁ বজাৰলৈ, আৰু কিবা কিবি অলপ আনিব লগা আছে, সেয়ে আছিল আৰু বিশেষ একো নাই। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। ভিডিঅ'টো চাই কিন্তু লাইক এটা কৰিবলৈ একদম নাপাহৰিব। বাই বাই।